কি খবৰ সকলোৰে। আজি মই ঘৰত অকলে আছোঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো এটা তিতা কেৰেলা আৰু কণীৰ লগত ৰেচিপি লৈ আহোঁ। প্ৰথমতে মই তিতা কেৰেলাকেইটা গুচাই ল'লোঁ, তাৰপিছত কণী আৰু তিতা কেৰেলাকেইটা কাটি ল'লোঁ, কণীকেইটা ইফালে ভাঙি ল'লোঁ, এইফালে গাখীৰ গৰম কৰি আছোঁ মই, লগতে কেৰাহীটো গৰম কৰিলোঁ, তাত দিলোঁ মিঠাতেল। একেবাৰে সহজ হয়, মই খুব ভাল পাওঁ খাই এনেদৰে। ইয়াত দিছোঁ নৰসিংহ পাত আৰু জিৰা লগত দিছোঁ পিঁয়াজ লগতে ভাজিম, কাৰণ মই আজি ঘৰত অকলে আছোঁ। অকলে বুলি ক'লে জানে আৰু একো খাবলৈ মন নাযায়, বনাবলৈ মন নাযায়, সেইটো কাৰণে মই ভাবিলোঁ আজি একেবাৰে চমুকৈ তিতা কেৰেলা আৰু কণী এনেদৰে ভাজি খাওঁ। আৰু আপোনালোকে যদি নাই খোৱা প্লিজ বনাই খাব। ইয়াত বেছিকৈ একো দিয়া নাই, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি, নিমখ দি বনাইছোঁ। আপোনালোকে খাই পাইছে নাই প্লিজ কমেণ্ট কৰি জনাব। আৰু এতিয়া তিতা কেৰেলাখিনি ইয়াতে দি দিছোঁ। তিতা কেৰেলাখিনি যেতিয়ালৈকে ফ্ৰাই নোহোৱালৈকে, ভালদৰে নিসিজালৈকে, তেতিয়ালৈকে কণীকেইটা নিদিওঁ। কণীকেইটা একেবাৰে শেষত দিম। এতিয়া এনেদৰে লৰাই ভাজি আছোঁ, যাতে তিতা কেৰেলাখিনি ফ্ৰাই কৰাৰ দৰে হয় আৰু কালাৰটোও ৰঙা হৈ যায়। এয়া দেখিছেনে? এতিয়া মই দি দিছোঁ ইয়াতে কণীকেইটা, আৰু কণীকেইটা ধুনীয়াকৈ মিক্স কৰি ভালদৰে গোটেই তিতা কেৰেলাখিনিৰ লগতে এনেদৰে ভাজিব লাগিব। আৰু যেতিয়ালৈকে কণীকেইটা নিসিজালৈকে, তিতা কেৰেলাখিনিৰ লগত মিক্স নকৰালৈকে এনেকৈ ভাজি আছোঁ, ভাজি থাকিম। আৰু চাওকচোন, দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হয়। মই প্ৰায় এনেকৈ খাওঁ। আপোনালোকে খায়নে বাৰু? যদি খোৱা নাই প্লিজ বনাই খাব, টেষ্ট কৰিব। এইটো কিন্তু মই নিজে আগৰ পৰাই খাওঁ, মই বহুত ভাল পাওঁ। বেলেগৰ পৰা চাই একো বনোৱা নাই, মোৰ নিজে ভাল পাওঁ, মোৰ ফেভৰেট। আৰু হৈ গ'ল তিতা কেৰেলা। এতিয়া মই খাবলৈ ল'লোঁ, যিহেতু অকলে আজি। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই।